হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এয়া মই তিনিচুকীয়ালৈ যাবলৈ ওলাইছোঁ। এয়া গাড়ী গেৰেজৰ পৰা উলিয়াইছোঁ। মোৰ এই কেঁচা সোণৰ বস্তু আহিছে, মই এয়া আনিবলৈ ওলাইছোঁ। এয়া আহি মই বিশাখুবি পাইছোঁহি। সুন্দৰ পৰিৱেশ, দুই চাইডে বাগান আছে আৰু মাজতে ট্ৰেইন আলি আছে। এয়া তিনিচুকীয়ালৈ মই গৈ আছোঁ। আপোনালোকক মই মাজে মাজে ভিডিঅ' দেখাই যাম, আপোনালোকে চাই যাব। এয়া আহি মই তিনিচুকীয়া পালোহি। ইমান ভিৰ, ট্ৰেফিক জাম লাগি আছে, সেইটো কাৰণে অকণমান ৰৈ দিবলগীয়া হৈছে। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। মই আহি কেনেকৈ গহনাখিনি আনিছোঁ সেয়া মই দেখাম আপোনালোকক। আপোনালোকে অৰ্ডাৰ কৰিবও পাৰিব, চাই ল'ব কি গহনা আনিছোঁ। আৰু যিবিলাক গহনা দেখাম সেয়া পিয়'ৰ চিলভাৰ বেষ্টৰ হয়, 15 years গেৰাণ্টি। এয়া গহনাবিলাক চাই লওকচোন। মৰম চেনেহবোৰ সলনি নহ'ব। দিন ৰাতিও হ'ব, নৈৰতি হ'ব, মৰম চেনেহবোৰ সলনি নহ'ব। এয়া মই ভাত বনাবলৈ ওলাইছোঁ এতিয়া। মই এইমাত্ৰ ভাত বনাই ৰেডি কৰিলোঁ আৰু ৰেডি কৰি এয়া হৈছে মিছা মাছ আৰু এয়া টেঙা আৰু পিঁয়াজ, জলকীয়া, এয়া চাটনি হয়, পদিনা নৰসিংহ আদি কৰি চাটনি হয়। আৰু এয়া হৈছে গাহৰি বইল আৰু এয়া মাছৰ বইল। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।